এইবাৰ মৰিয়নিত সংঘটিত হৈছে মানৱ সমাজক লজ্জাজনিত কৰা এক ভয়ংকৰ কাণ্ড। ককায়েকৰ কামনাৰ বলি হ'ল 12 বছৰীয়া কিশোৰী। এবাৰ দুবাৰ নহয়, এমাহ ধৰি যৌন নিৰ্যাতন চলাই আহিছিল ককায়েকে ভনীয়েকক। কাৰোবাক ক'লে হত্যাৰ ভাবুকি দিছিল 12 বছৰীয়া ভনীয়েকগৰাকীক। সঁচাকৈ ঘৃণনীয় আৰু জঘন্য। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে লম্পট ককায়েকক। এই ঘটনাৰ পাছতেই মৰিয়নিত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে। বৰ্তমান সমাজত আৰু কি হ'বলৈ বাকী আছে? ককায়েকৰ হাততো ভনীয়েক সুৰক্ষিত নহয়। এনে লম্পটসমূহ ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে। আমি তো কামে গেলি দেখি আৰু এইগিলা ঘটনাগুলা তো দিনে 10 बजा खने হলে ওগুলা তো আমি নাই জানি। আর ওকর বা তিন ঘরে নাই রহে, ওকর দাদাও ঘরে নাই রহে। ওকর দাদা কামে গেলে রহে, ওকর বা গরু বাঁধে গেলে রহে, ঘরে নাই রহে। তো ভনিকা আনিকে ভয়ে আর নাই বলে রহে।